নানা জাতি উপজাতি মিলি সৃষ্টি হোৱা বৃহত্তৰ অসমীয়া জাতিক সুদৃঢ় কৰি বান্ধি ৰাখিছে সম্প্ৰীতিৰ এনাজৰীডালে। অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান গামোচাখনিৰ মাজতেই যেন ফুটি উঠিছে অসমীয়া জাতিৰ গৌৰৱ, অসমীয়া জাতিৰ অস্তিত্ব। অসমীয়াৰ এই আত্ম অভিমানৰ আভাস দিয়াৰ উদ্দেশ্যে আজি আবৃত্তি কৰিবলৈ লৈছো শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম সেউজীয়া গামোচাখনি। কোনেনো পঠালে কেতেকী কুলিক ধৰালৈ, শ্ৰুতিমধুৰ সুৰীয়া মাত। ভাৰতৰে একাষত কোনেনো সজালে সেউজীয়া অসমীয়া জাত। কাৰেনো নিৰ্দেশত ব্ৰহ্মপুত্ৰ নামিলে হিম চেঁচা পৰ্বতৰ পৰা। মাজুলীৰো স্ৰষ্টা হৈ লগত থাল ঠেঙুলি লৈ কৰিছে অসমীৰে সেৱা। শস্য শ্যামলা প্ৰকৃতিৰে চেনেহ আৰু আশীষেৰে অসমীক দিয়া নাই কি। সোণতে সুৱগা কৰি তিনিটিকৈ বিহুৱে উজ্বলাই ৰাখিছে সংস্কৃতি। দুষ্ট চক্ৰৰ প্ৰৰোচনাত যদিও বা লাগে জুই, সমন্বয়ৰ গামোচাখনত একেখনি ব্ৰহ্মপুত্ৰৰ একতাৰূপ পানীৰে দুষ্ট চিন্তাক নাশে খন্তেকত। অতীজ গৌৰৱ অসমত একতাৰ নৈ বোৱালে চুকাফা আৰু গুৰু শংকৰে। মান মোগলৰ আক্ৰমণ, ইংৰাজৰ শাসন শোষণে নুমকেচোন লৰাব নোৱাৰিলে। অতীত গৌৰৱ মন্থন কৰি আইৰ আশীষ শিৰত তুলি দুষ্ট চক্ৰক কৰোৱা নাশ। সহোদৰৰ হাতে হাতে ধৰি জ্ঞাতিহিংসা পৰিহৰি বিহু মঞ্চত মাৰো এপাক নাচ। ধন্যবাদ।